আজৰি কৰি থৈছোঁ নতুনকে এই ওলালে নে নাইবা মামা অ তহঁত ভালে আছে অ ভালে আছো দে মামনি ক'ত আছে অ তাই ভিতৰতে আছে যাচোন ঠিক আছে মামনি কি কৰিছ তহঁত অ ইমান ধুনীয়া লাগিছে আমাৰ বাৰু ভালে লাগিছে কিন্তু তই যে এতিয়ালৈকে ওলোৱাই নাই আছো না বচোন তহঁত হ'ব আমি বহিছো তই সোনকালে ওলাগে যা মই ক'ত মই এই অৱস্থাত মোৰ যাবলৈ ভাল নালাগে কি আকৌ তহঁতবোৰ যা মই নাযাওঁ দে ক'লে হ'ব নেকি তই ন বৰমা চাওকচোন মোৰ এই অৱস্থাত ভাল নালাগে কিবা তোৰ এই অৱস্থা মানে আয়ো যোৱাজনটো গুচি গ'ল এতিয়া তই নিজৰ প্ৰতিভাখিনি জীয়াই ৰাখ তোক মই নিজৰ ছোৱালী নিচিনাই ৰাখিছো দে তই ওলাগে ঐ ঠিক আছে ওলা ওলা আমি বহি আছো হা আমি ওলাও সোনকালে ওলা অ বল মা হ'ল মোৰ হ'ল মা গৈ থাকোঁ অ যা বৰমা বৰমা যাওঁ দেই ঐ তহঁতে যা মই গৈ আছো দেই তই মানে নহয় ইমানকে সাজি কাচি আহিছে যে তই মানে এইটো যাব বিচাৰিছ যে তাই মানে এতিয়া সাজিব কাচিব নালাগে নাপায় নে কি আজি তাইৰ স্থানত যদি তই থাকিলি হয় তেতিয়া তোৰ কেনেকুৱা লাগিলে হয় বাৰু কচোন সঁচাই নাৰীয়ে যে নাৰীৰ শত্ৰু সেয়াই প্ৰমাণ হয় দে তই ঠিকেই কৈছ মোৰেই ভুল হ'ল চা তই বেয়া নাপাবি দেই হ'ব দে ব'ল আমি সকলোৱে বিহু মাৰোগৈ বল 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 বলা ভাল লাগিছে আমি কি কাম বাৰু ডক্তৰ সৰু সৰু এইটো কাম দেই